তোমালোকে জানানে মেট্ৰিকত এছেৰ সলনি ষ্টৰী লিখিব পাৰি আৰু ষ্টৰী লিখাৰ এটা প্ৰফিট কি আছে যে আমি এছেৰ দৰে ইমান পঢ়ি থাকিব নালাগে আমি যদি ষ্টৰী লিখাৰ কেইটামান পইণ্ট মনত ৰাখোঁ আৰু সেইকেইটা এপ্লাই কৰোঁ ষ্টৰী লিখোঁতে তেন্তে আমি ফুল মাৰ্কছ পোৱাটো অৰ্থাৎ 6 আউট অফ 6 পোৱাটো প্ৰায় নিশ্চিত আজিৰ ভিডিঅ'টো ডিছকাছ কৰিম মই সেইকেইটা পইণ্ট আৰু লগতে আমি লাষ্টত আমি এটা ডিছকাছ কৰিম এটা ষ্টৰী আৰু ষ্টৰী কেনেদৰে লিখিব লাগে সেইখিনি গোটেইখিনি আজি আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চাই যোৱা তেন্তে তোমালোকৰ 6 আউট অফ 6 পোৱাটো সহজ হ'ব গতিকে আহা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ডিছকাছ কৰিব গৈছোঁ সেইকেইটা পইণ্ট যোনকেইটা পইণ্ট আমি সদায় মনত ৰাখিব লাগিব ষ্টৰী পঢ়ি যাওঁতে এতিয়া ষ্টৰী যেতিয়া আমাৰ লিখিবলৈ আহিব তাত এটা আউটলাইন লিখা থাকিব আউটলাইন মানে তোমালোকে স্ক্ৰীনত দেখা পাইছা এনেধৰণৰ আউটলাইন আমাৰ দিয়া থাকিব সেই আউটলাইনখিনি পঢ়ি আমি বুজিব লাগিব যে আমাৰ ষ্টৰীটো কি কৈছে আৰু আমি ষ্টৰীটো কি লিখিবলৈ গৈ আছোঁ আমি নেক্সট ষ্টৰীটো কেনেদৰে লিখিব লাগিব তাৰ এটা আমাৰ ধাৰণা দিয়া থাকে এইকাৰণে প্ৰথম পইণ্টটো আমি চাইছোঁ যে প্ৰথম পইণ্টটো কি কৈছে যে গল্পটোৰ বিষয় সম্পৰ্কে যাতে পৰিষ্কাৰ ধাৰণা উপজে তাৰ বাবে আউটলাইনবোৰ মনোযোগেৰে কেইবাবাৰো পঢ়ি ল'ব লাগে যে কি কৈছে আউটলাইনটো যোনটো দিয়া থাকে সেইটো আমি কেইবাবাৰো পঢ়ি ল'ব লাগে যেতিয়ালৈকে আমাৰ ধাৰণাটা নাহে তেতিয়ালৈকে আমি পঢ়ি থাকিব লাগে তাৰ বাবে তুমি দুবাৰ তিনিবাৰ চাৰিবাৰ যিমান পঢ়া তোমালোকে পঢ়িব পাৰা কিন্তু আউটলাইনটো বুজাটো অতিকৈ প্ৰয়োজন এতিয়া আমাৰ ছেকেণ্ড পইণ্টটো কৈছে যে গল্পটোৰ বিভিন্ন অংশৰ যোগসূত্ৰবোৰ বুজি লোৱাৰ পিছত আউটলাইনবোৰ সম্প্ৰসাৰিত কৰিব লাগে এতিয়া তোমালোকে আউটলাইনটো দেখা পাইছা যে ইয়াত কি আছে চোৱা তোমালোকে টু ফ্ৰেণ্ডছ মিট এ বিয়াৰ ডেছ এডাল আছে মাজত one climbs a tree আকৌ এটা গ্যাপ আছে the other lies down as if dead এতিয়া সেন্টেন্স কিটা চোৱা প্ৰথমতে আছে two friends meet a bear এটো এটা সেন্টেন্স তাৰ পিছত এটা one climb a tree এই দুটা মাজত কি সম্বন্ধটো কি আছে বুজি পাইছা তোমালোকে যে এই সম্বন্ধটো আমি উলিয়াই আমি তেতিয়া কি কৰিব লাগিব ষ্টৰীটো আগবঢ়াব লাগিব যে আমি এটা লিখিলো পিছত এটা লিখিলো তেনেকুৱা ধৰণৰ হয় এটাৰ পিছত এটা আমি লিখি ল'ব লাগিব পিছৰ পইণ্টটো আছে কোনো আউটলাইন বা সংকেত সূত্ৰ বাদ দিব নালাগিব সংকেত সূত্ৰবোৰৰ মাজত এটা ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে এটা কি কৈছে যে আউটলাইনে যোনখিনি সেন্টেন্স দিয়া হৈছে সেই সেন্টেন্সখিনি আমি বাদ দিব নালাগে এটা সেন্টেন্স যাতে বাদ নপৰে এটা আউটলাইন যাতে বাদ নপৰে সেইটো আমি ধ্যান দিব লাগিব আৰু এটা কি কৈছে যে যিদৰে আউটলাইনৰ এটা সেন্টেন্সৰ পিছত আৰু এটা সেন্টেন্স দিছে তেনেদৰে আমি ষ্টৰীটো আগবঢ়াই গৈ থাকিব লাগিব পিছৰ পইণ্টটো আছে প্ৰত্যেক আউটলাইনক এনেধৰণে সম্প্ৰসাৰিত কৰিব লাগে যাতে গল্পটো স্বাভাৱিক আৰু বাস্তৱ বুলি মনে ধৰে যে আউটলাইন যোনটো দিয়া হৈ আছে আমি সেই মতে ষ্টৰীটো আগবঢ়াই লৈ যাব লাগে আৰু এনেধৰণে লিখিব লাগে যাতে আমি ৰিয়েল লাগে কথাখিনি আমাৰ যাতে ৰিয়েল লাগে যে ষ্টৰী এটা আমি যেতিয়া শুনো বা পঢ়ো তেতিয়া আমি দেখিছোঁ যে ষ্টৰীখিনি আমাৰ সদায় এটা ৰিয়েল মানে পঢ়ি পেলাই বা শুনি পেলাই আমাৰ লাগে যে এইটো সঁচা কাহিনী হ'ব পাৰে গতিকে তেনেধৰণে আমি ষ্টৰীখিনি লিখি যাব লাগে আমাৰ পিছৰ পইণ্টটো আছে যে আউটলাইনবোৰৰ মাজত কোনো কথা ৰৈ যোৱা যেন লাগিলে সংলাপ বা ডায়লগ নাইবা কাল্পনিক ঘটনাৱলীৰ দ্বাৰা তাক পূৰ্ণ কৰিব লাগে ডায়লগ বা সংলাপৰ সহায়ত গল্পটো সৰব আৰু মনোগ্ৰাহী কৰি তুলিব লাগে এতিয়া ইয়াত কি কৈছে যে যদি আমাৰ কোনো এটা সেন্টেন্স ৰৈ গৈছে আমি লিখিবলৈ প্ৰবলেম হৈছে তেতিয়া আমি কি কৰিব পাৰোঁ তাত ডায়লগ ইউজ কৰিব পাৰোঁ এতিয়া আমি নেক্সট যোনটো প্ৰেক্টিছ কৰিম ষ্টৰী তাত তোমালোকে বুজি পাবা বস্তুখিনি গোটেইখিনি জাষ্ট এতিয়া পইণ্টখিনি নোট কৰি লোৱা আমি ষ্টৰীত গোটেইখিনি আমি পইণ্টখিনি আমি ডিছকাছ কৰিম যে এতিয়া কি কৈছে যে আমি যেতিয়া আমাৰ কোনো সেন্টেন্স এটা ৰৈ যাব যোৱা লাগে তেতিয়া আমি তাত ডায়লগ ইউজ কৰিব পাৰোঁ বা এটা কাল্পনিক ঘটনা আমি ইউজ কৰিব পাৰোঁ আমাৰ নেক্সট পইণ্টটো কি আছে চাই লওঁ যে অনাৱশ্যক আৰু অবান্তৰ ঘটনা অৱতাৰণা কৰি গল্পটো অযথা দীঘল কৰিব নালাগে যে আমি যোনখিনি গল্পত সুধিছে যোনখিনি আউটলাইন আছে সেইখিনি কথা আমি লিখি ল'ব বহলাই লিখিব লাগে আমাৰ নিজৰ মতে আমি যিকোনো কথা ইয়াত লিখি দিব নোৱাৰোঁ অৰ্থাৎ যোনবিলাক দৰকাৰ নাই সেইখিনি আমাৰ লিখাৰ দৰকাৰ নাই পিছৰ পইণ্টটো আছে যে গল্পৰ ভাষা যিমান দূৰ সহজ আৰু সৰল কৰিব লাগে যিমান দূৰ সম্ভৱ সাধাৰণতে চিম্পল সেন্টেন্স ব্যৱহাৰ কৰিব লাগে সংলাপ প্ৰয়োগৰ ক্ষেত্ৰত উপযুক্ত জ্যোতি চিহ্ন ব্যৱহাৰ কৰিব লাগে যে আমি চিম্পল সেন্টেন্সত লিখিব লাগে যিমান সহজ সৰল ভাষাত লিখিব পাৰোঁ সিমান সহজ সৰল ভাষাত লিখিব লাগে আৰু জ্যোতি চিহ্ন পাঞ্চুৱেশ্যন মাৰ্ক আমি ইউজ কৰিব লাগে যেতিয়া আমি সংলাপ ইউজ কৰোঁ আমাৰ পিছৰ পইণ্টটো আছে গল্পটোৰ কোনো অন্তৰ্নিহিত মৰেল বা নীতিবাক্য থাকিলে গল্পৰ শেষত তাৰ উল্লেখ কৰিব লাগে যে যদি তাত কোনোবা এটা নীতিবাক্য থাকে যে মৰাল থাকে তেতিয়া আমি কি কৰিব লাষ্টত লিখিব লাগে যে টিট ফৰ টেট তেনেধৰণৰ আমি নীতিবাক্য লাষ্টত লিখিব লাগে পিছৰ পইণ্টটো দিছে যে বিষয়বস্তু অনুসৰি গল্পৰ উপযুক্ত টাইটেল শিৰোনাম দিব লাগে যে বিষয়বস্তু অনুসৰি আমি কি কৰিব লাগিব গল্পৰ এটা টাইটেল দিব লাগিব যে গল্পটোৰ নাম কি
তেনেধৰণৰ টাইটেল আমি তাত দিব লাগিব মই এইখিনিতে আৰু এটা কথা এড কৰিছোঁ যে যদি আমি যেতিয়া টাইটেল দিম তেতিয়া আমি কি কৰিম গোটেই সম্পূৰ্ণ গল্পটো লিখাৰ পিছত আমি টাইটেলটো দিম আৰু মৰালটো তেনেকৈ আমি সম্পূৰ্ণ গল্প লিখাৰ পিছত আমি তেনে মৰাল আৰু টাইটেলটো দিব লাগে তেন্তে সহজ হয় বস্তুখিনি আমি লিখিবলৈ টাইটেলটো দিবলৈ আৰু মৰালটো দিবলৈ এতিয়া সহজ আগন্তুক 2021 যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিবলৈ গৈ আছে মেট্ৰিকৰ এক্সাম তেওঁলোকে সপ্তাহত 2টা বা 3টা তেনেধৰণৰ ষ্টৰী প্ৰেক্টিছ কৰিব লাগে তেন্তে তোমালোকে এক্সামত এই গোটেইখিনি ষ্টৰী ক্লিয়াৰ হ'ব গতিকে এইখিনি মেইন পইণ্টখিনি মই ডিছকাছ কৰিলোঁ এতিয়া মই ডিছকাছ কৰিব গৈ আছোঁ যে এটা ষ্টৰী আমি এক্সাম্পল এটা আমি প্ৰেক্টিছ কৰিম যাতে আমাৰ আৰু এই পইণ্টছখিনি ক্লিয়াৰ হয় এতিয়া তোমালোকে আউটলাইনত দেখা পাইছা যে টু ফ্ৰেণ্ডছ মিট এ বিয়াৰ এতিয়া আমি অৰ্থখিনি মই বহলাই কৈ আছোঁ তোমালোকে অৰ্থখিনি বুজি যাব লাগিব তেতিয়া তোমালোকে ষ্টৰীখিনি বুজি পাবা গতিকে টু ফ্ৰেণ্ডছ মিট এ বিয়াৰ যে দুজন বন্ধুৱে এদিনাখন কি পালে এটা বিয়াৰক লগ পালে অৰ্থাৎ এটা ভালুকক লগ পালে ওৱান ক্লাইম্বছ এ ট্ৰী এজন কি হ'ল গছৰ ওপৰত উঠি গ'ল আদাৰ লাইজ ডাউন এজ ইফ ডেড যে আন এজন বন্ধু কি হৈ গ'ল শুই গ'ল আৰু ভাও জুৰে মৰাৰ ভাও জুৰিলে দ্য বিয়াৰ স্মেলছ হিজ লাইন্স যে ভালুকে আহি পেলাই শুঙি চালে অংগবিলাক শুঙি চালে goes away আৰু গুচি গ'ল দ্য ফাৰ্ষ্ট মেন comes and asks what the bear said যে প্ৰথমজন ব্যক্তি অৰ্থাৎ আৰু এজন মানে যোনজন ফ্ৰেণ্ড আছিলে তেওঁ নামি আহিলে আৰু সুধিলে যে কি কৈছে বিয়াৰে তেওঁৰ কাণত কি কৈছে সেইটো সুধিলে তাৰপিছত আছে বিয়াৰ অফ ফ্ৰেণ্ডছ হু ৰান এৱে ইন ডেঞ্জাৰ ইয়াৰ কি কৈছে যে সদায় সতৰ্ক থাকিব লাগে যে যি ফ্ৰেণ্ডে তোমাক বিপদত এৰি গুচি যায় গতিকে এইখিনি আছিল আউটলাইন গতিকে আউটলাইনখিনি বুজাৰ পিছত আমি জানিম যে ষ্টৰীটো এতিয়া কি হৈছে এতিয়া আমি ষ্টৰীটো আমি আগবঢ়াই নিবলৈ অসুবিধা নহ'ব এতিয়া চাওঁ আমি ষ্টৰীটো আমাৰ কি হ'ব once two friends were passing through a dense forest the sun was setting it grew dark they walked as fast as they could যে কি কৈছে ইয়াত যেহেতু আমি আউটলাইনত পাইছোঁ দুজন ফ্ৰেণ্ড আছিলে আৰু ভালুকক লগ পাইছিল যেহেতু ভালুকক লগ পাব লাগিব গোটেই ক'ত যাব লাগিব জংঘল দি যাব লাগিব গতিকে কি হৈছে ইয়াত কি এড কৰা হৈছে যে once two friends were passing through a dense forest এটা গভীৰ জংঘলত ভালুক ক'ত থাকে এটা গভীৰ জংঘলত থাকে গতিকে তেওঁলোক এটা গভীৰ জংঘলৰ মাজেদি গৈ আছিল দ্য ছান ৱাজ ছিটিং সেই সময়ত কি আছিলে ছান ছিটিং হৈ গৈছিল অৰ্থাৎ মানে সূৰ্য অস্ত গৈছিল ইট গ্ৰিউ ডাৰ্ক আৰু এন্ধাৰ হৈ আহিছিল দে ৱাক এজ ফাষ্ট এজ দে কুড সিহঁতে যিমান সোনকালে পাৰে ইমান সোনকালে খোজকাঢ়ি আহি আছিল ছাডেনলি দে চ এ বিগ বিয়াৰ হঠাৎ কি দেখা পালে এটা ডাঙৰ ভালুক দেখা পালে ইট ৱাজ কামিং টুৱাৰ্ডছ দেম ফ্ৰম এ বুছ নিয়াৰ বাই যে তেওঁ এই ভালুকটো কৰিব আহিছিলে হাবিৰ পৰা আহি আছিল যে ওৱান অফ দ্য ফ্ৰেণ্ড নিউ হাউ টু ক্লাইম্ব আপন এ ট্ৰী যে এজন বন্ধু ইয়াত আমাক আউটলাইন কৈছে এজন বন্ধু ক'ত গৈছে গছৰ ওপৰত উঠিছিল গতিকে এজন বন্ধু কি কৈছে যে ওৱান অফ দ্য ফ্ৰেণ্ডছ নিউ হাউ টু ক্লাইম্ব আপন এ ট্ৰী যে গছটো কেনেকৈ বগাব লাগে এজন ফ্ৰেণ্ডে জানিছিল হি এট ওৱান্স ক্লাইম্ব আপন দ্য ট্ৰী এণ্ড ছেভ হিজ লাইফ আৰু সেয়েহে তাৰ কি হ'ল মানে উঠি গ'ল গছত আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিলে বাট দ্য আদাৰ ফ্ৰেণ্ড ডিড নট know how to get up a tree কিন্তু আৰু এজন যোনজন বন্ধু আছিল তেওঁ নেজানিছিল যে কেনেধৰণে কি কৰিব লাগে গছত উঠিব লাগে but knew that bear did not touch a dead body কিন্তু তেওঁ জানিছিল যে বিয়াৰে কেতিয়াও এটা মৰা কেতিয়াও নাখায় বা নধৰে গতিকে এতিয়া পিছৰ আমি প্ৰেগাপ চেঞ্জ কৰি লিখিব লাগিব কি he fell flat on the ground and pretended to be a dead man সেয়েহে যেহেতু জানিছিল তেওঁ যে ভালুকে কেতিয়াও মৰা বস্তু নাখায় গতিকে সেয়েহে কি কৰিলে তেওঁ মাটিত শুই গ'ল আৰু এজন মৰা মানুহৰ নিচিনা এক্টিং কৰিব ধৰিলে দ্য বিয়াৰ কেম আপ টু হিম এণ্ড স্মেল্ড হিম ফ্ৰম হেড টু ফুট তো গোটেই কি কৈছে যে বিয়াৰ তেওঁৰ ওচৰলৈ আহিল আৰু কি কৰিলে শুঙি চালে গোটেই ভৰিৰ পৰা মূৰৰ পৰা ভৰিলৈকে শুঙি চালে দ্য হি টুক হিম ফৰ দ্য ডেড মেন এণ্ড ৱেণ্ট এৱে যে ভালুকে যেতিয়া শুঙি চালে তেওঁ গম পালে যে এইটো এটা মৃত্যু হোৱা এজন মানুহ গতিকে তাৰ পৰা গুচি গ'ল নাখালে দ্য ফ্ৰেণ্ড অন দ্য ট্ৰী গট ডাউন যোনজন ফ্ৰেণ্ড আছিলে গছৰ ওপৰত উঠি তেওঁ নামি আহিল হি ছেড টু দ্য আদাৰ তেওঁ আন এজন বন্ধুক ক'লে
that the bear put his mouth into, he said to the other, the bear put his mouth into your ears. যেতিয়া কি ক'লে সেই গছৰ পৰা নামি অহা বন্ধুজনে তেওঁ আনজন যোনটো শুই আছিল তেওঁ সুধিলে যে বিয়াৰটো কি কৰিছিলে মুখটো তেওঁৰ কাণৰ ওচৰলৈ আনিছিল I saw what did he tell you যে মই দেখিছিলো আৰু তোমাক তেওঁ মানে ভালুকটোৱে কি কৈ দেখিছা এটা ডায়লগৰ ইউজ হৈছে আৰু ইয়াত কি হৈছে পাঞ্চুৱেশ্যন মাৰ্কো ইউজ হৈছে তাৰপিছত কি আছে the friend replied ফ্ৰেণ্ডজনে ৰিপ্লাই কৰিলে কি ৰিপ্লাই কৰিলে the bear told me not to trust a friend that lives once in danger যে বিয়াৰে কি কৈছিলে যে এনেকুৱা ফ্ৰেণ্ডৰ লগত ট্ৰাষ্ট নকৰিবা বিশ্বাস নকৰিবা যোনজনে তোমাক বিপদত পেলাই গুচি যায় গতিকে ইয়াতো দেখিছা তোমালোকে ডায়লগ এটা ইউজ হৈছে এতিয়া লাষ্টত কি আছিলে কথাটো যে আমাৰ এটা সুইটেবল টাইটেল দিব লাগে এই ষ্টৰীটো আমি যেতিয়া লিখিম লিখাৰ পিছত আমি সুইটেবল টাইটেল দিব লাগে আৰু ইয়াৰ টাইটেলটো কি হৈছে কি দিয়া হৈছে মই দেখা পাইছা Two friends and a bear ইয়াৰ কথাখিনি কাৰ কোৱা হৈছে দুজন বন্ধু আৰু এটা ভালুকৰ কথা কোৱা হৈছে গতিকে এটা সুইটেবল টাইটেল হৈছে Two friends and a bear আৰু লাষ্টত এতিয়া আমি কি দিব লাগে মৰাল এটা দিব লাগিব আৰু মৰালটো কি হ'ব A friend in need is a friend indeed যে বিপদৰ বন্ধু আসল বন্ধু গতিকে এইখিনি আছিল আমি আজি ডিসকাস কৰিম ষ্টৰী বিষয়ে পইণ্টখিনি তোমালোকে যদি এটা মনত ৰাখা আৰু প্ৰেক্টিস কৰিব লাগিব তোমালোকে প্ৰেক্টিস অবিহনে কেতিয়াও ষ্টৰী লিখিব নোৱাৰা গতিকে যিমান প্ৰেক্টিস কৰা মই কৈছো সপ্তাহত 2-3টা তোমালোকে ষ্টৰী লিখিবলৈ প্ৰেক্টিস কৰা তেতিয়াহলে তোমালোকে কি আহিব তোমালোকে ইমান অসুবিধা নহয় তোমালোকে কোনো মুখস্থ ৰাখিব নালাগে তোমালোকে নিজৰে ষ্টৰী এটা ক্ৰিয়েট কৰিব নিজৰ পৰা লিখিব পাৰিবা গতিকে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিলো ভিডিওটো কেনে পালা তোমালোকে জনাবা আৰু কিবা অসুবিধা থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা গতিকে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো কি পইণ্ট ইউ কেন লাৰ্ন